এয়া মৰম ভাল পোৱা চলি আছে। মাংস হৈ গ'ল ৰেডি, পুৰা ধুই মেলি ধুনীয়া কৰি আনিছোঁ। এয়া চাওক পুৰা ধুনীয়াকৈ। আৰু এয়া পুৰা চব্জি আমাৰ বনি আমি যোনটো এইটো হোমষ্টেত আছোঁ, ইয়াত আমি মানে খানা নিজে বনাই। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰায় বহুত দিন ভিডিঅ' দিয়াই নাই। ডেইলি দিম বুলি সদায় কওঁ, কিন্তু ডেইলি ভিডিঅ' দিব নোৱাৰোঁ। তো আজি ভাবিছোঁ এটা ধুনীয়া জেগা লৈ আহিছোঁ আপোনালোকক ভিডিঅ' এটা দিওঁ বুলি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। ধন্যবাদ। তো কথাটো হ'ল এনেকুৱা, তেজপুৰত বহুত গৰম। তো শুক্ৰবাৰে ৰাতি ভিনদেউ মই আৰু বাই প্লেনিং কৰিলোঁ যে আমি শ্বিলঙৰ ফালে ফুৰিবলৈ যাম। কিন্তু নচিব চাগে বেয়া, কালিৰ পৰা প্ৰায় বৰষুণেই পাই আছোঁ। আৰু কালি ৰাতি প্ৰায় মোটামুটি আমি আহি পেলাই পালোঁহি 2টামান বাজিত শ্বিলং। মানে আমি তাৰ পৰা প্ৰায় 7টামানত ওলাইছিলোঁ মঙলদৈৰ পৰা। তো 2টা বাজিত আহি পালোঁহি। ৰাতি একো বিশেষ বৰ ভিডিঅ' নকৰিলোঁ। এতিয়া আমি শোৱাৰ পৰা উঠিলোঁ, প্ৰায় ৰাতিপুৱা বাজিছে এতিয়া 10:30। আমি এতিয়া যাম চেৰাপুঞ্জীৰ ফালে। তো যিমান ধুনীয়া ধুনীয়া চিন নতুন নতুন চাম বুলি ভাবি আছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। ধন্যবাদ। কি বনাই আছ? খিচিৰি। কাৰ কাৰণে? চিকুৰ কাৰণে। এইটো আমাৰ ৰজা শুই আছে। ৰজাখানে আমাৰ খিচিৰি বনি আছে। আৰু বৰ্তমান আহি পেলাই আমি ৰাতি এইটো ৰুমতে থাকিলোঁ। চাওক ৰুমটো ইমান ধুনীয়া, বাহিৰে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। বাঁহ নে কাঠ বৰ বিশেষ ধৰিব পৰা নাই। এইখন বিচনা। এতিয়া যাবলৈ ওলাইছোঁ চেৰাপুঞ্জীৰ ফালে। পৰিৱেশটো ভাবিলোঁ এবাৰ আপোনালোকক মই দেখাওঁ। আমাৰ বেগ, এইটো আমাৰ চিকু আৰু ভনু। এদিনৰ প্ৰগ্ৰেম। বেগটো চাওক কিমান ডাঙৰ বেগ। চিকু এইফালে চাই দিয়া। সংগীতা ইমান ধুনীয়া এটা পৰিৱেশ চাওক। তেজপুৰত ইমান গৰম, ইয়াত ইমান ধুনীয়া ঠাণ্ডা। পিছফালে পুৰা পাহাৰ আৰু এইখন মোৰ বসন্তী। এইটো আমাৰ চিকু। এনেকৈ আমাৰ পাহাৰৰ যাত্ৰা লাহে লাহে আৰম্ভ হ'ল। আৰু আগত যিখিনি পাৰিম আপোনালোকক ধুনীয়াকৈ দেখাই যাম বুলি আশা ৰাখিলোঁ। বহু দেৰি অহাৰ অন্তত আমাৰ হোমষ্টেটো পালোহি। এইটো ৰুম দেখাই আছোঁ আপোনালোকক। বহুত ধুনীয়া জেগা, পূৰা চাৰিওফালে চাওক পূৰা কুঁৱলী পৰি আছে। ঠাণ্ডা পৰিৱেশ আৰু লগতে বৰষুণো আছে। তো আমি আহি পেলাই পাই গ'লোঁ ফাইনেলি আমাৰ ৰুম। এইটো চাওক গাইজ, একদম ধুনীয়া চাফ চিকুণ। বাথৰুমো লগতে এটাচ। ধুনীয়া চাফ চিকুণ আছে পূৰা। এয়া বায়ে কথা পাতি আছে। কিন্তু বৰ বিশেষো ঠাণ্ডা নহয় বাৰু। মই গা চা ধুলোঁ, ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পেলাই চব গেঞ্জি পিন্ধিয়ে ৰখি আছোঁ। মানে বাহিৰত দেখাত যিমান কুঁৱলী আছে সিমান ঠাণ্ডাও নাই, কিন্তু হ'লেও আমাৰ তেজপুৰতকৈ ঠিক আছে আৰু ভাল লাগিছে আহি পেলাই। বহুত ধুনীয়া পৰিৱেশ। কেইদিনমান থাকিবলৈতো মন যায়, কিন্তু কাম থাকে ঘৰত, বহুত ৰেচপনচিবিলিটিও আছে। তো বেছিদিন থাকিবও নোৱাৰিম। আৰু তাৰোপৰি এটা ভাল খবৰ, আজি আমি যোনটো এইটো হোমষ্টেত আছোঁ, ইয়াত আমি মানে খানা নিজে বনাই। আমি ঘৰৰ পৰা আহোঁতেই মানে একদম পূৰা গেছ, কেৰাহী চব মানে যিখিনি বস্তু যোগাৰলৈকে লৈ আনিছোঁ। খালি ইয়াৰ পৰা আমি অকল মাংসখিনিয়ে কিনিছোঁ। মাংসখিনি লৈ আহিছোঁ, অলপ পিছত আমি ৰুমতে বনাম। চাহ বনাম কুকাৰত চাহ। এয়া আমাৰ ভাত বনি ভাত নে দালি? এয়া ভাত বনি আছে আমাৰ। এয়া মাংসৰ কাৰণে ৰেডি হৈ আছে। বিলাহী, আলু, পিঁয়াজ। চিকু কেনেকুৱা লাগিছে থাকি পেলাই? মাংসও আছে ইয়াত আহি। কেনেকুৱা লাগিছে? মজা লাগিছে। এইফালে চাই কোৱা, কেমেৰাটো চাই কোৱা কেনেকুৱা লাগিছে? মজা লাগিছে। আকৌ মানুহ 3জন। বেগ এয়া গোটেই ভৰ্তি বেগেৰে। আমাৰ দালি হৈ গৈছে ৰেডি। বাকী মাংসৰ চামান ইয়াত ৰখি আছে, লাহে লাহে বনাম ভিনদেউ আৰু মই মিলি কৰি। প্ৰথম দালি আৰু ভাতখিনি ধুনীয়াকৈ বনাই লৈছোঁ। এয়া আমাৰ কাৰিকৰ চাহ বৈ গৈছে। আজি মই খাম, মানে আজি মই নবনাওঁ।
কেৰাহী গৰম হৈছে, বাকী সামান এইবিলাক আছে লাহে লাহে। মাংস হৈ গ'ল ৰেডি, পুৰা ধুই মেলি ধুনীয়া কৰি আনিছোঁ। এয়া চাওক পুৰা ধুনীয়াকৈ। আৰু এয়া পুৰা চব্জি আমাৰ বনি আছে। ইয়াত ওচৰৰ পৰা দেখাই দিয়া কেমেৰা আৰ্টিষ্ট, কেমেৰামেন। এয়া মছলা বনি আছে আমাৰ। এইজন আমাৰ কাৰিকৰ। মাংস অলপ বেছিকৈ আনিছোঁ। অলপ বেছিকৈ অনাৰ কাৰণটো হ'ল যে ৰাতিপুৱা মানে ভাতকেইটা একেবাৰে ইয়াৰ পৰা ওলাওঁতে ধুনীয়াকৈ খাই মৰি যাব আৰু বাকী ৰাস্তাত যি হয় দেখা যাব। নো কমেণ্ট। এনে অনুভৱ কেনেকুৱা? আকৌ গৈছ? মাংস ভাত পুৰা ৰেডি। চিকু খালা? ভাত খালা? মাংস খালা? মাংস নাই কোৱা। কিয়? তোমাক ভাতৰ লগত মাংস দিছিলে মায়ে গমেই নাপালা। গমেই নাপালা? দিছিলে। তুমি নাখালা? কায়ো। খালা? আচ্ছা, এই ভাত মাংস পুৰা ৰেডি, খাবলৈ আমি আহিছো। মাংস দি খালো। মামাই খাই আছে এতিয়া। পুৰা খাব এতিয়া। তো ৰাতিপুৱা হ'ল, ওলাই মেলি ৰেডি হ'লো, কিন্তু বৰষুণ চাওক পুৰা বৰষুণ দি আছে চাৰিওফালে। বৰষুণেই বৰষুণ। ভাবিছিলোঁ আজি অলপ বেলেগ ফালে ফুৰিবলৈ যাম, কিন্তু এইটো বতৰত কি যাম তাকে ভাবি আছোঁ। তাকে চাওঁ কি হয়। ভাত পানী কেইটামান খাই লওঁ, ৰাতিয়ে বনাই থৈছিলোঁ, মাংস চাংস অলপ আছে। খাই বৈ আমি ওলাই যাম। যদি পাৰোঁ জেগাটোলৈ যাবলৈতো কোনটো জেগা হয় আপোনালোকক মই দেখাম, তো চাই যাওক আপোনালোকে। অকল বগাই বগা, বেলেগ একো দেখা নাপায় ইয়াত। কেনেকুৱা লাগিছে? ভাল লাগিছে, একো দেখা নাই। বগা আৰু কি দেখিম আৰু ইয়াত আৰু। চিকু মেগী খাবানে? খোৱা। মেগী। চিকু মেগী খাইছানে? কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? মজা? বঢ়িয়া। কেনেকুৱা সংগীতা? ঠিকে আছে? ভাল লাগিছে? পাহাৰ আহি যদি মেগী নাখায় কি খায় আৰু, হয় না চিকু? হয় নাই? হয়। এনেকৈ আমাৰ পাহাৰৰ যাত্ৰাটো শেষ হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, নিজৰ ভাই আৰু দাদা যি বুলি ভাবে আৰু। তো নেক্সট ভিডিঅ' পোৱা আশাৰে তো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম, ধন্যবাদ।